ককা কি কৰিছ ভাই বাপা দেখো কি কৰিছা অলপমান হেঙাৰৰ খাতি তুলি আছো খাতি আছো না বস্তু এদিকে ক'ৰবাত যাবি নেকি মই গাৰব যাব লগা আছিল আঠটানিয়ে হয় নেকি একো নহয় আছো অলপমান আমি আকৌ আজি বাইদেউক চোৱা মানুহ আহিছে হয় নেকি বহুত দিন দেখাও নাই কথা বাৰ্তা নাই আছো বাৰু অলপমান কথা অলপ বনাবি নেকি চাহ অলপ বনাব লগা আছিল এতিয়া মোৰ টাইমতে থৈ আহিলো নহয় ঘৰত দে বাৰু একো নাই হলো মোটা আছেই বচোন বাৰু থলো দে অলপ ফটাফট আকৌ হা টাইম নাই তাৰমানে এতিয়া এইবিলাক যে কৰি আছা এই হেঙাৰ খাতি কিহৰ কাৰণে কৈছা এতিয়া কিহৰ কাৰণে কৰা বুলি ক'লে কি হ'ব বাপা এতিয়া মই অলপমান আলু পিঁয়াজৰ খেতি কৰি লৈছো আলু পিঁয়াজ দুটা পুতেৰে দেখোন বাহিৰত থাকে এই দুটা পুতেৰে বাহিৰত থাকিলে কি হ'ব বাপা সিহঁতে ঘৰ দুৱাৰি লগাই বান্ধিছে এতিয়া আকৌ আমিতো ধৰ খাব লাগব সিহঁতৰ পিনে চলিহঁতে আকৌ চিয়ে BPL কাৰ্ড আছে নাই BPL কাৰ্ড আছে এতিয়া আকৌ থাকিলে কি হ'ব কেৰাচিনখিনিও পাওঁ কেৰাচিনতো দাম দেখিছে 60 টকা লিটাৰ এতিয়া চাউলৰহে কমছি চাউলৰ এতিয়া 1 টকা পোৱা হৈছে এতিয়া কোনফালে আৰম্ভ কৰিবি এতিয়া কোনফালে খেতিখিনি কৰিবি মানে খেতিখিনি মই তাতে হাল বাই থৈ দিছো তাতে এই ভুলাই বাই গৈছি দেখানে যোৱাকালি মোটাটো বাইছে দুবিঘা মাটি এতিয়া দেখোন বিঘা এতিয়া 500 টকা কৈছি চাউলৰ দাম বাঢ়ছে নেকি দাম বাঢ়া হৈছে বাকীটো ভালে আছা বিয়াত কিনে নিলে কিবাকে আছো বিয়াখন পাতবা লাগি হয় নাই বাবা মই আজি নাই বাবা মোৰ নাৰ্ভৰ বেমাৰ হৈছে চিকিৎসা কৰা নাই চিকিৎসা কৰিলো মই গুৱাহাটী GMCত কৰিলো এতিয়া সেয়াত ক'ত থাকে এতিয়া সেয়াত এতিয়া বাপা কেৰেলাত আছে কেৰেলা আৰু এটা বাংগালোৰত আছে দে পিছে ঠিকে আছে মই ফোনটো ৰিচিভ কৰি লওঁ কোনেনো মাৰে কামত ফোন হেল্ল' ব্ৰ ক'ত আছা গাৰবা যাব লগা আছিল এই আহোঁতে হেৰি কৰিবিছোঁ চাবোন এক পিছে শিখৰ এটাই লৈ আহিবিছোঁ পোক লৈ আহিবি আকৌ মোক কোনে খুজিছি বুলি ক'লি মই খোজা নাই বুলি কবি হা দে পিছে ঠিকে আছে দে শিখৰ খানি ককাই শিখৰ কেনেকুৱা বাবা মই দেখা নাই এইটো দেখা নাই হেভি লাগে খাই সঁচাই নে মই আকৌ যুগান্তৰ বিৰিটো ঠিকে আছে এনে শিখৰ খাব লাগে এইটো বিৰাট ভাল স্বাস্থ্যৰ কাৰণে ভাল বুলি মই শুনি আছো স্বাস্থ্যৰ কাৰণে ভাল নাৰ্ভৰ কাৰণেও ভাল বোলে নাৰ্ভৰ কাৰণে ভাল পাপা আৰে মোৰ এইবিলাক বিৰাট খুজি দি ধৰি থাকে কালি মই উপায় নাপায় আলকাটাই আৰু কেৰাচিনা সানি দিছো আপুনি ঠিকে আছে এই জুলকে দিলেও হয় সানি আছে নেকি তই বছ বাৰু মই অলপ ফটাফট বনোৱা আকৌ দুইটাই খানি মই অলপ চাহখিনি লৈ আহো দেখা হ'ব আকৌ বুঢ়াটোকো বহুত দেৰি কৰিলে খাবই মোৰ দেহা ইফালে দুইটাও আহি আছে ধান নিবা ককা বাবা যাই আছো মই দে ফটাফট মাৰ মই শিখৰ আহিবই এতিয়া চাহ খাবি না খাওঁ বনাব ৰ মই বনাওঁ কমকৈ বনাবি হ'ব দে মই খাব পাৰি সেইটো 18 কেপাচিটি এই সেইকাৰণে আমাৰ শিখৰ যিমানে খাব পাৰোঁ শিখৰৰ কেপাচিটি ঠিকে আছে আৰু এই বাকী পিছে আছে আইতা ভালে আছে আইতাৰ বেমাৰ এই ভাত চাত এতিয়া ময়ে বনাইছো এতিয়া দেখিছা না মোৰ দেহা চেহা একদম সুখী কিনি গৈছি বাবা আইতা দাগকেইটা আছে নে আইতা দাগকেইটা বেছি নাই যোৱাবাৰ তেজপুৰত যাওঁতে চাৰটা দেখা পাইছিলো এতিয়া কেইটা হৈ আছে এতিয়া দুটা আখৰামান আছে নেকি তাত এখৰা চিঙিছি পানাই গৈছি চাহখিনি খাই লওঁ বাৰু ঠিক আছে চাহটো খাই লওঁ সেয়া টাইমত ফোন কৰি মোক উপায় নাই বাবা উপায় নাই তই এই পিছে মোক আজি অলপ শিখৰ অলপ খুবি শিখৰ তই খাব নাগে নেকি বুঢ়া মানুহ তই শিখৰ খাব লাগে সৰুতে খাইছিলি নেকি সৰুতে মই এনেই হৰফলটো খাইছিলো হৰফল শুনাই নাই নাম তহঁতে তেতিয়া জন্মই পাওঁ নাই বাপা মোৰ 1975 চনত জন্ম বহুত সৰু 3000 মানে উঠি গৈছে না 3000 মানে বাপা 2000 নহয় জানো নহয় আকৌ তুমি যা পিছে মই যাওঁ মোক বহুত দেৰি হয় নাই বুলি চাৰা খাওঁ মোৰ মোক মকটেল বনাইছে শিখৰৰ কথা মোক নাজানো বুলি কৈছে মকটেলে ইয়াক মই বহুত ভাল লাগব আজি আকৌ দাখন থাকিল চাহ টমাটো থাকিল কি কৰা যায় ইমান হাপাও তাক লাগি হাপা এটা শুনা পাৰছো হেল্ল হাপা এটা ক'ত আছা বহুত দেৰি হৈছে তই অকমান সোনকালে আহিলি আমি একবাৰ ফুৰিব যাম
আজি খাওয়াই পাও নাই তাৰমানে অ গাহৰি নেকি ওই গাবি বহুত দেৰি হ'ল মই এই গাছ কেতিয়াবাই গা ধুৱা গৈছিলোঁ এতিয়া গা ধুৱাৰ গাঁৱত চলি লাগব তাই এতিয়া গা পা পঢ়া শুনা কিমান পালি যায় পঢ়া শুনা বহুত হেৰি এতিয়া কৰি আছোঁ গোটেই ইণ্টাৰভিউ মাৰি গুচি আহোঁ ঠিক আছে আপোনাৰ পঢ় অলপ এই আগৰ পৰা ভিডিঅ'টো চাই কেনে লাগিল আজি আমাৰ ভিডিঅ'টোত অভিনয় কৰিছে কচুগুটিয়ে মোবাইলৰ ৰিচাৰ্জ কৰিব যোৱাটো অভিনয় কৰিছে আৰু আমি সদায় এটা কথা আপোনালোকক কৈ থাকোঁ ভিডিঅ'টো চাই আপোনালোকে যাতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোৱে কৰে আৰু বেল আইকনটো আপোনালোকে দবাই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাবই আজিলৈকে আমি ভিডিঅ'টো সমাপ্ত মাৰিছোঁ গতিকে জয়